কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসম এই কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসমৰ উদ্যোগত অহা 15 নৱেম্বৰ তাৰিখটোত কামৰূপী লোকগীতৰ দিন হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে। অৱশ্যে এইটো তেওঁলোকৰ তৃতীয় বৰ্ষৰ হ'ব। ইয়াৰ আগতে দুটা বৰ্ষ তেওঁলোকে কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰৰ উদ্যোগত বিভিন্ন কাম কৰি আহিছে। আৰু এই 15 নৱেম্বৰ যিটো দিন, সেই দিনটোৰ বিশেষত্ব এইটোৱেই যে সেইদিনা অৰ্থাৎ 1918 চনৰ 15 নৱেম্বৰ তাৰিখত সংগীত খনিকৰ পুৰুষোত্তম দাসৰ জন্ম হৈছিল। আৰু আচলতে পুৰুষোত্তম দাসৰ অসমীয়া মাহ 28 কাতিত জন্ম হৈছিল। আৰু এই 15 নৱেম্বৰ দিনটোত কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসমে প্ৰতি বছৰে কামৰূপী লোকগীতৰ দিন হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত এটা লৈছে। আৰু এটা ডাঙৰ কাম এটা তেওঁলোকে হাতত লৈছে। এইবাৰ তেওঁলোকে এইটো গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত কৰিব এই বছৰ। আৰু তাত বিভিন্ন অসমৰ চুকে কোণে থকা শিল্পীসকলৰ সমবেত হোৱাৰ কথাটো উদ্যোক্তাসকলৰ পৰা জানিব পৰা গৈছে। আৰু এই এটা সুন্দৰ দিন। এই অনুষ্ঠানটোৰ মাজেৰে লোকগীতৰ পুনৰুদ্ধাৰৰ কামবিলাক তেওঁলোকে কৰিব। আৰু এটা খুব ভাল কথা, কাৰণ ইতিমধ্যে আমাৰ আচল প্ৰকৃত লোকগীতসমূহ সময়ৰ সোঁতত বা আধুনিকতাৰ ধামখুমীয়াত হেৰাই গৈছে। যে যিবিলাক ধৰক এতিয়া লোকগীত বুলি কওঁতে আগত যি ধৰণৰ মাত কথা বা শব্দৰ প্ৰয়োগ হৈছিল গীত মাতবিলাকত, সেই শব্দবিলাকেই প্ৰকৃততে থাকিব লাগে বুলি মই ভাবোঁ। তাক আকৌ আধুনিকৰণ কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ লোকগীত মানে লোকগীত। গতিকে এই কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰৰ তেওঁলোকৰ যোগেৰে আমাৰ পুৰণি যিবিলাক লোকগীত আছে সেইসমূহ যে উদ্ধাৰ হ'ব, সেইটো এটা খুব ভাল কথা। আৰু তাৰ কাৰণে তেওঁলোকে কাম কৰি আহিছে। আৰু আশা কৰোঁ মই কামৰূপী লোকগীতৰ এই দিন সফল হওক। ইয়াত খুব মহত্বপূৰ্ণ কাম। আৰু আমি সকলোৱে কামৰূপী লোকগীত চৰ্চা কেন্দ্ৰ অসমৰ আমি সহযোগিতা কৰিব লাগিব। আৰু তেওঁলোকে যাতে আমাৰ হেৰাই যাব ধৰা গীত মাতবিলাক পুনৰ উদ্ধাৰ কৰি পুনৰ সমাজত প্ৰচলন কৰে, মই তাৰেই কামনা কৰিছোঁ। আৰু কামৰূপী লোকগীতৰ দিন সফল হওক, তাৰেই কামনা কৰি মোৰ এই বক্তব্য সামৰিছোঁ। ধন্যবাদ।